আপোনালোকে সকলোৱে চাগে এইকেইদিন ছ'চিয়েল মিডিয়াৰ সকলো প্লেটফৰ্ম যেনে ফেচবুক হোৱাটছএপ সকলোতে ফেচ এপ ইউজ কৰি ল'ৰা ছোৱালী পৰিৱৰ্তন হৈছে আৰু ছোৱালীবিলাক ল'ৰালৈ পৰিৱৰ্তন হৈছে আৰু ডেকা বুঢ়ালৈ পৰিৱৰ্তন হোৱা আপোনালোকে দেখা পাইছে। এই ট্ৰেণ্ডটো 2019 চনতো এবাৰ আহিছিল, কিন্তু আকৌ এবাৰ এই ট্ৰেণ্ডটো ছ'চিয়েল মিডিয়াত আহিছে। আপোনালোকে জানেনে যে এই ফেচ এপটো ব্যৱহাৰ কৰি থাকিলে আপোনালোকৰ লগত কিমান ভয়ংকৰ ঘটনা হ'ব পাৰে আৰু এই এপটোৱে আপোনালোকৰ মোবাইল ফোনটোৰ পাৰ্চনেল ডাটাখিনি কেনেকৈ ব্যৱহাৰ কৰে আৰু আপোনালোক কেতিয়াবা এই এপটো ব্যৱহাৰ কৰি থাকিলে বিপদত পৰিব পাৰে। এই সকলো কথা জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব। নমস্কাৰ বন্ধুসকল, মই নৱকৃষ্ণ শইকীয়া আৰু আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল টেক হেল্পলৈ। এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, প্ৰথমে ফেচ এপটো হৈছে এটা ৰাছিয়ান এপ। এই এপটোত যেতিয়া আপোনালোকে এখন ফটো আপলোড কৰে, সেই ফটোখন ৰাছিয়াৰ তেওঁলোকৰ যিটো ছাৰ্ভাৰ তালৈ যায় আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰি আপোনালোকক সেই ফটোখনক বুঢ়া কৰি দেখাই দিয়ে। কিন্তু যেতিয়া আপোনালোকে এই এপটো ইনষ্টল কৰে, তেতিয়া তাৰ প্ৰাইভেচি পলিচি চালে আপোনালোকে গম পাব যে আপোনালোকৰ যিখিনি ফটো বা মিডিয়া তাৰ সকলোখিনি পাৰ্মিশ্যন এই এপটোৱে লৈ লয়। আপোনালোকে এই ফেচ এপটো ব্যৱহাৰ কৰাৰ লগে লগে আপোনালোকৰ পাৰ্চনেল ডাটাখিনি ফেচ এপৰ ছাৰ্ভাৰত ষ্ট'ৰ হৈ যায়। আপোনালোকে যদি আপোনালোকৰ ডাটাখিনি ক'ৰবাত ব্যৱহাৰ হোৱাটো নিবিচাৰে বা আপোনালোকৰ কিছুমান পাৰ্চনেল ডাটা আছে মোবাইলত, সেইখিনি আপোনালোকে সুৰক্ষিত কৰি ৰাখিব বিচাৰিছে, তেতিয়া আপোনালোকে এই ফেচ এপটো ব্যৱহাৰ নকৰিব আৰু এনেকুৱা ধৰণৰ এপ্লিকেশ্যনখিনি ব্যৱহাৰ কৰোঁতে আপোনালোকে যিখিনি পাৰ্মিশ্যন এলাউ কৰে আপোনালোকে সেই পাৰ্মিশ্যনখিনি চাই ল'ব। যেতিয়া আপোনালোকৰ যদি কেলকুলেটৰ এটা ইনষ্টল কৰে, আপোনালোকৰ মাইকটো পাৰ্মিশ্যন বিচাৰে, আপোনালোকে গম পাব যে সেই এপ্লিকেশ্যনবিলাক হৈছে আপোনালোকৰ ডাটা লিক কৰিব পাৰে। সেই এপ্লিকেশ্যনখিনি আপোনালোকে ব্যৱহাৰ নকৰিব। এই ফেচ এপটো তেনেকুৱা এটা এপ্লিকেশ্যন, এই এপ্লিকেশ্যনটো আপোনালোকে ব্যৱহাৰ নকৰিব। বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'টোৰ কথাখিনি বুজি পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে এটা বেল আইকন আছে সেইটো ক্লিক কৰি অল কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি থাকিলে আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন যায়। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।